নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল LK ক্ৰিয়েশ্যনলৈ। বন্ধু বান্ধৱীসকল, অসম পুলিচৰ কনষ্টেবল পদত যিসকলে এপ্লাই কৰিছিলে সেইসকলৰ বাবে ভাল খবৰ। সেইসকলৰ এডমিট কাৰ্ড ইতিমধ্যে আহিছে। সেই এডমিট কাৰ্ডটো কেনেদৰে ডাউনলোড কৰিব আজি এই ভিডিঅ'টোৰ জৰিয়তে জানো আহক। আহকচোন বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে প্ৰথমে গুগল ক্ৰোম অপশ্যনটোত ক্লিক কৰিব আৰু এইটো অপেন হৈ যাব। অপেন হোৱাৰ লগে লগে আপোনালোকে তাত মোৰ ডেছক্ৰিপশ্যনত দি থোৱা যিটো লিংক সেইটো কপি কৰি ইয়াত পাছ কৰি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ এনেকুৱা এটা পেজ খোল খাব। এই পেজটোত আপোনালোকৰ ফোন নাম্বাৰ, ইমেইল আইডি বা এপ্লিকেশ্যন আইডি, যিটোৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিছিলে সেই এপ্লাই কৰাৰ সময়ত যিটো ফোন নাম্বাৰ দিছিলে, ইমেইল দিছিলে বা এপ্লিকেশ্যন আইডি যিটো আছিলে আপোনালোকে সেইটোৰ জৰিয়তে ইয়াত লগ ইন কৰিব পাৰিব। আৰু আপোনালোকৰ ডেট অফ বাৰ্থটো আপোনালোকৰ এডমিটটো ডাউনলোড কৰিবৰ বাবে প্ৰয়োজন হ'ব। ইয়াত আপোনালোকৰ প্ৰথম এডমিট কাৰ্ড উলিয়াওঁতে যিটো ফটো আৰু আপোনালোকৰ ছিগনেচাৰটো যদি ভুল হৈছিল তেনেহ'লে সেই এডমিট কাৰ্ডসমূহ আকৌ পুনৰ আপোনালোকে ডাউনলোড কৰিবলৈ ইয়াত জনোৱা হৈছে। আৰু যিসকল প্ৰাৰ্থী AB আৰু UB কনষ্টেবলৰ বাবে দুবাৰ আবেদন কৰিছিল সেইসকলে বেলেগে যিসকলে আবেদন কৰিছিল সেইসকলে তেওঁলোকৰ যিটো পৰীক্ষা হ'ব সেই পৰীক্ষাৰ দিনা সেই দুইটা এডমিটেই দেখাব লাগিব। আৰু ইয়াত এটা কথা দিয়া হৈছে, আপোনালোকৰ যিসমূহ জিলা আছিলে সেই জিলাসমূহত এই নিৰ্দিষ্ট ইয়াত দিয়া আছে ষ্টাৰ্ট ডেট ইমান তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু ইন ডেট শেষ হোৱাৰ ডেট। আপোনালোকে এই ডেটকেইটাৰ মাজতে আপোনালোকে এই আপোনালোকৰ যিটো ষ্টাৰ্ট ডেট আৰু ইন ডেট আছে এই ডেটৰ মাজতেই আপোনালোকৰ এডমিটটো ডাউনলোড কৰি ল'ব লাগিব। আপোনালোকৰ এপ্লিকেশ্যন আইডি হওক, আপোনালোকৰ ইমেইল হওক বা আপোনালোকৰ ফোন নাম্বাৰ যিটো আছিলে আপোনালোকে সেইটো ইয়াত দি দিব। দি দিয়াৰ লগে লগে আপোনালোকে লগ ইন অপশ্যনটোত ক্লিক কৰিব। লগ ইন অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত আৰু বেলেগ এটা পেজ খোল খাব আৰু সেই পেজটোত আপোনালোকৰ ডেট অফ বাৰ্থটো বিচাৰিব। আপোনালোকে ডেট অফ বাৰ্থটো শুদ্ধকৈ দি দিব। ডেট অফ বাৰ্থটো দিয়াৰ পিছত আপোনালোকে এপ্লাই অপশ্যনটোত ক্লিক কৰিব। এপ্লাই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে ছাবমিট অপশ্যনটোত ক্লিক কৰিব। ছাবমিট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আকৌ এটা পেজ খোল খাব আৰু সেই পেজটোত আপোনালোকে ডাউনলোড অপশ্যনটো পাব। সেই ডাউনলোড অপশ্যনটোত আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এডমিটটো ডাউনলোড হৈ যাব। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।